welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ বসুন্ধৰী মেলা। ফাৰ্ষ্ট টাইম আহিছোঁ বসুন্ধৰী মেলাত। কেনেকুৱা লাগে কি কি হয় আপোনালোক সকলোকে দেখাই দিম। এতিয়া আমি বসুন্ধৰী মেলা পালোহি, তো ওচৰলৈকে। আমি থানৰ বাহিৰত আহি ৰ'লোহি। চৌহদটো চাব পাৰে, বহুত মানুহ মানে মন্দিৰত সেৱা কৰিবলৈ সকলোবিলাক ৰখি আছে, লাইন হৈ আছে, ইমানেই ভিৰ বেছি। মন্দিৰৰ ভিতৰত আমি সোমাই লৈ পেলাই ৰখি আছোঁ বেলেগ মানুহে সেৱা কৰি থকাৰ কাৰণে। এইটো ৰাস্তাটো ইমানে মানে মানুহৰ ভিৰ কোনদি যাব লাগে মানে ভালো পাত্তাই পোৱা নাই। মানুহ চব মানুহৰ ভিৰ বহুত বেছি হৈ আছে ইয়াত মেলাৰ কাৰণে। আমি মন্দিৰত চাবলৈ মানে ওপৰলৈ উঠি গৈ আছোঁ। তাতে শিলবিলাকত ইমান ডাঙৰ ডাঙৰ শিলবিলাকত আছে পাহাৰৰ ওপৰত, মানে গোটেই শিলে ভৰি আছে পূৰা চৌহদটোত পূৰা। সেৱা কৰিব মানে মানুহবিলাক লাইন ল'বলগীয়া হৈছে, ইমান মানে মানুহৰ ভিৰ আপোনালোকেতো দেখিব পাইছেই। এতিয়া আমি সেৱা কৰিলোঁ, সেৱা কৰি লৈ পেলাই এতিয়া আমি যাম মেলা চাবলৈ। তো চাই থাকিব। হ'ব দে। হঠাৎ চকু পৰিল বাবাজীজনে মানে হাতৰ ৰছী পিন্ধাইছিলে। তো মোৰো মন গ'ল ময়ো এডাল ৰছী পিন্ধিবলৈ, তো ময়ো গ'লোঁ ৰছীডাল পিন্ধিবলৈ। তো তাৰপিছত বাবাজীজনে মানে ধুনীয়াকৈ আশীৰ্বাদ এটা কৰিলে। মনটো মানে বহুত বেছি ভাল লাগি গৈছে মোৰ আশীৰ্বাদটো পাই গৈ পেলাই। এতিয়া আমি আহিলোঁ দেখিলোঁ খিচিৰি দি আছে। তো খিচিৰি দিয়া দেখি আমি সোমালোঁ। তো মেলা চাবলৈ আহিছোঁ যেতিয়া খিচিৰি নোখোৱাকৈ যাওঁ কেনেকৈ। তো এতিয়া আমি তেনেকৈ খিচিৰি খাই কৰি লওঁ, খাই কৰি লৈ পেলাই পিছত কি কি হয় নহয় সকলোবোৰ দেখাই দিম। তো এয়া আমি খিচিৰি লৈ ল'লোঁ ধুনীয়াকৈ। খাই মেলা উপভোগ কৰোঁ। বহুত টেষ্টি আৰু বহুত গৰম হৈ আছে। মানে দেখি পাগল হৈছে, ইমান গাল বস্তু খোৱা কি ল'ম একো পাত্তাই পোৱা নাই। তো এতিয়া তাকে আমি আহিছোঁ খাই কৰি লওঁ। খাই কৰি লোৱাৰ পিছত বাকীবিলাক চাই থাকিম। আমি আইচক্ৰীম খাই কৰি লওঁ। এইফালে ফুল আছে, মানে খাবলৈ মোবাইল লৈ জেগা নাইকিয়া হৈ গৈছে। একো বস্তু মানে বিচাৰি পোৱা নাই, একো পচন্দ নালাগে। এইবিলাকে চকুত লগা বস্তু লগা নাই, ইমান গাল বস্তু আছে মানে কোনটো লওঁ নলওঁ লাগি আছে। তো সেইটো কাৰণে কনফিউজ হৈ আছোঁ। তো চাই থাকিব পিছলৈকে। যিমানখিনি মানে পাৰিছোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ, লগতে ময়ো চাইছোঁ। মেলাখন মানে ইমান ডাঙৰকৈ পাতিছে, চাই চেছ কৰিব নোৱাৰিলোঁ আমি। তো সেইটো দুখ অকণ হ'লেও ৰখি গ'ল যে আধা চাব নাপালোঁ। এতিয়া আমাৰ মেলা চাই গৈ খতম হৈ গ'ল। আধা আধি ৰখি গ'ল মেলা চাবলৈ, কিন্তু বহুতখিনি ৰখিলে চাবলৈ। তথাপিও যিখিনি পাৰিলোঁ চালোঁ, চাই গ'লে বোলে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। তো যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কি কিনিলোঁ, বেছি বস্তু কিনা নাই, দুটা এটা কিনিছোঁ। সেই যিকেইটা বস্তু কিনিছোঁ ঘৰত গৈ আপোনালোককো দেখা বস্তু। তো চাই থাকিব। এতিয়া আমি ধুনীয়াকৈ এই দলঙৰ ওচৰত ৰখি আছোঁ। এই দলংখন এইখন পূৰা বাঁহৰ দলং এখন, চাব পাৰে।